আছোঁ তো ৰাৱণ পুৰা চাব যাই আছোঁ দশৰা উৎসৱ আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম গোটেইখিনি ডিটেইলছত আপোনালোকে দেখাম তো ভিডিঅ'টো চাই থাকক শেষলৈকে স্কিপ কৰি নাচাব নহ'লে ভালকৈ গম নাপাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ terus sekarang lagi ini datang di hotel itu kan finally ay balu Rawon pura itu নমস্কাৰ বন্ধুসকল ফাইনেলি আহি পালোঁ আমি এতিয়া আৰ্মি ফিল্ডত তো এতিয়া আপোনালোকক দেখাইছোঁ ৰাৱণটো কেনেকৈ বনাইছে আৰু এটা ভিডিঅ' মই বনাইছিলোঁ অলপ কিছুদিন আগত সেই ভিডিঅ'টো মানে ডেছক্ৰিপশ্যনত লিংক দি আছে তো তাৰ পৰা চাই কিনে আপোনালোকে চাব পাৰিব ৰাৱণটো কেনেদৰে বনাইছিল তো বলক তো গাইজ ৰাৱণটো যাই আছোঁ ওচৰত এতিয়া বৰ্তমান আপোনালোকক দেখাই আছোঁ রাবণটোৰ ওচৰত তো গাইজ যেতিয়া আপোনালোকক মই ৰাৱণৰ দাঁতকেইটা দেখাই দিম একেবাৰে মুখৰ সন্মুখৰ পৰা ওচৰৰ পৰা দেখাই দিম এনেকৈ জুম কৰি তো চাওক এনেদৰে মানে তো নমস্কাৰ গাইজ মানে ইয়াতে মানে যি এডাল কাৰ্ডাল দিয়া হৈছে না ইয়াতে মানে ৰাৱণক মানে তিনিডাল কাৰেৰে মানে ফুটোৱা হ'ব আগতে মানে আমাৰ চিংগল কাৰেৰে দিছিলে তো ইয়াতে তিনিডাল কাৰেৰে দিয়া হৈছে তো ইয়াতে আৰু আপোনালোকে দেখিব তো গাইজ এইবাৰ ইয়াত ফায়াৰ ব্ৰিগেড আছে মানে ৰাৱণটো জ্বলোৱাৰ পিছত যদি কিবা প্ৰব্লেম হয় মানে ইয়াত ফায়াৰ ব্ৰিগেডে নোমোৱাব ৰুম হেল্ল' তো আপোনালোকক এয়া পিছৰ পৰা দেখাইছোঁ ইয়াত মানে ঠেকুনা আৰু কিবা কিবি বাঁহ চাহ ইয়াত ইউজ কৰা হৈছে মানে আৰু ওপৰৰ ফালে চালে পিছফালে তেনেকুৱা বিশেষ একো নাই আৰু ফটকাবিলাক ইয়াত ফিটিং কৰি দিব তো আপোনালোকে দেখা পাব এই দৃশ্যটো কেনেকুৱা হয় পাছলৈ তো গাইজ আপোনালোকে সকলোৱে মানে আগৰ পৰা ৰাৱণটোক চাই আছে পিছৰ পৰা ৰাৱণটোক এনেকুৱা লুকটো আপোনালোকে দেখা নাই তো আপোনালোকক পিছৰ পৰা মই দেখাই দিম আপোনালোকে আগৰ পৰা চালে ৰাৱণটো পিছৰ পৰা কেনেকুৱা ৰাৱণটো দেখাত গোটেইখিনি চোৱা নাই তো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক গোটেইখিনি দেখাই দিম কেনেকৈ ৰাৱণটো বনাইছে কি আছে পিছফালে তো চাওক আৰু কোনো নিউজ চেনেলেও আপোনালোকক নেদেখুৱাই পিছফালৰ পৰা তো মই দেখাইছোঁ ৰাৱণটো ঠিক এনেকুৱা ধৰণৰ লুকটো পাব আপোনালোকে এনেকৈ আমি পিছৰ পৰা গৈছোঁ এতিয়া গ'লে মানে এনেকৈ বাঁহবিলাক আছে ৰ'বক ভালকৈ দেখাইছোঁ ডিটেইলছত তো গাইজ পিছফালৰ পৰা ঠিক এনেকুৱা মানে আৰু এইবিলাক মানে ৰছী ইয়াতে টানি দিছে এনেকৈ যাতে হালি নাযায় আগফালে তাৰ কাৰণে এনেকৈ ৰছী দি দিছে আৰু তাৰপাছত আপোনালোকৰ এইটোফালে কাৰৰ এই চিন দি দিছে এই এনেকুৱা আৰু এইবিলাক বাঁহৰে বনাইছে আৰু গোটেই তলত ঠেকুনাও আছে আমি যে কওঁ তামোলৰ সৰাৰ পিছত হয় তো গাইজ মানে এনেকৈ বনাইছে গোটাই বাঁহেদি এনেকৈ ওপৰক লাগি প্ৰায় 150 ফুট ইয়াতে এটা মানুহ আছে কাম কৰি ভিতৰত এই এনেকৈ আপোনালোকে দেখা নাপাব তে ভিতৰত এতিয়া ফটকাৰ কামবিলাক চলি আছে আৰু ফটকা লগাই দিব ঠিক তেনেকুৱা আৰু পিছফালৰ পৰা গোটেই লুকটো আপোনালোক দেখাই দিলোঁ কেনেকুৱা মানে ঠিক এনেকুৱা মোৰ পিছফালে আছে এই ৰাৱণটো তো এনেকৈ বনাইছে আৰু গোটেইবিলাক বাঁহ ইউজ কৰি মানে পিছফালটো ফফলা আৰু আগৰ ফালে বডিটো হাতখন আৰু মাথাটো আছে এনেকুৱা আৰু ভিতৰত ফটকাবিলাক আছে তো এনেকৈ ভিডিঅ'টো দেখালোঁ আৰু আপোনালোক যিমান পাৰোঁ ভিতৰলৈ গৈ তো এতিয়া আমাৰ পৱনদীপ ৰাজনৰ মানে আহিলে তেখেতে আৰু লাষ্টৰ ফালে অলপমান মানে 6 বজাৰ পৰা সংগীতানুষ্ঠান হ'ব তো গোটেইখিনি ভিডিঅ'টো ডিটেইলছত বুজাই দিম আৰু তো
ব্যক্তি বেৰিকেডৰ ভিতৰত সোমাই আছে তেখেতসকলক অনতি পলমে তাৰ পৰা আপুনি যাবলৈ অনুৰোধ জনাইছোঁ এইখিনিতে এটি বিশেষ ঘটনা ৰাৱণৰ প্ৰতিমূৰ্তি দাহন আমাৰ আৰম্ভ হৈছে গতিকে যিসকল ব্যক্তিয়ে ইয়াৰ পৰা আঁতৰি যাব তেখেতসকলক একেলগে আঁতৰি যাবলৈ মানা কৰিছোঁ মানুহবিলাকক অকণমান ৰাৱণৰ প্ৰতিমূৰ্তিৰ পৰা আঁতৰিবলৈ অনুৰোধ জনাইছোঁ যদি কোনোবা ব্যক্তি বেৰিকেডৰ ভিতৰত সোমাই আছে লগতে আমাৰ স্বাস্থ্য সহযোগী লাইফ হস্পিটেলৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ উপায় নাই আৰু দাদা বাই বাই অলপতো যাবাই লাগে গাইজ আপোনালোকে দেখি আছে ফুল ট্ৰেফিক জাম এইবিলাক গাড়ীয়ে